হাই হেল্ল' নমস্কাৰ সকলোলৈকে মোৰ এটা নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলটোত যদি আপুনি নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজি আমি গৈ আছোঁ শিৱসাগৰ জিলাৰ নাজিৰাস্থিত অগ্নিনাভ শিৱ মন্দিৰলৈ। যিভাগ মন্দিৰলৈ গ'লে নেকি আপোনালোকৰ সকলো মনৰ আশা পূৰণ হ'ব। মই চেষ্টা কৰিম আপোনালোকক মন্দিৰভাগৰ প্ৰতিটো মুহূৰ্ত দেখুৱাবৰ বাবে। বলকচোন আমি ভিডিঅ'টো চাই যাওঁ শেষলৈকে। মন্দিৰভাগৰ বাহিৰৰ পৰিৱেশটো চাওকচোন। স্কুটিৰ পৰা নামিয়েই বাহিৰতে প্ৰথমতে ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিছোঁ। কিমান এটা সুন্দৰ পৰিৱেশ, চাৰিওফালে গছ গছনি, কেৱল মাত্ৰ গছ গছনি। মানুহৰ সমাগমো বহুতেই বেছি। চাওকচোন কিমান বহুত দূৰ দূৰণিৰ পৰা মানুহ আহি ইয়ালৈ, তাতে বহুতসকলৰ লগত চিনাকিও হয়। বহুত দূৰ দূৰণিৰ পৰা আহিছে তেওঁলোক। অলপচোন আমি ভিতৰলৈ যাওঁ এতিয়া। মন্দিৰভাগৰ গেটৰ ভিতৰ সোমায়েই বাহিৰৰ পৰিৱেশ এইখিনি চাওকচোন কিমান ধুনীয়া হৈ আছে। মানুহৰ সমাগমবিলাক চাওক। শৰাই সজোৱা ঠাইখিনি চাওকচোন। আমি যেনেদৰে শৰাই আগবঢ়াওঁ ইয়াত তেনেকৈ নহয়। আমি নিয়া সামগ্ৰীবিলাক ধুনীয়াকৈ এটা খৰাহীত সজাই এনেকৈ টেবুলত থৈ যাব লাগে। তাৰপাছত তেওঁলোকে পূজাৰ ঠাইলৈ লৈ যায়। পূজা কৰা সময়খিনি অকণমান চাওকচোন ভিতৰৰ পৰিৱেশ মন্দিৰভাগৰ। প্ৰাণৰ কাতৰ তোমাৰ চৰণ যাতনা যি যত। ইয়াৰে আন এটা বৈশিষ্ট্য কি জানেনে? তেওঁলোকে যেতিয়া পূজাৰ সময় হয়, পূজাৰ সময়ত আৰম্ভণিৰ পৰা শেষলৈকে মন্দিৰৰ চেনেলটোত লাইভত দেখাই থাকে কামবিলাক। কাৰণ অনলাইনতো অগ্নিনাভ মন্দিৰৰ সেৱক আছে। আমি চাকি ধূপ জ্বলাই শৰাই দি এয়া বাহিৰত বহি আছোঁ। শেষলৈকে থাকিম বুলি ভাবিছোঁ। আৰু এয়া পূজাৰ সময়খিনি চাওকচোন আপোনালোকে। প্ৰাণৰ কাতৰ তোমাৰ চৰণ যাতনা যি যত আমাৰ জীৱন। মন্দিৰৰ ভিতৰ ভাগত ইমানেই ভিৰ যে সেৱকৰ, ভিডিঅ'টো ভালদৰে দেখাবৰ কাৰণে আপোনালোকক সুবিধাই পোৱা নাছিলোঁ। একেবাৰে শেষত কোনোমতে গৈ সকলোৰে কাৰণে মন্দিৰৰ ভিতৰ ভাগ দেখাই দিছোঁ। সকলোৱে চাব। ভগৱানৰ ওপৰত বিশ্বাস ৰাখি আপোনালোক মন্দিৰ ভাগলৈ আহিব। নিজৰ সৎ উদ্দেশ্য সদায় সফল হ'ব। মন্দিৰ ভাগলৈ আপোনালোক এবাৰ আহি চাই যাবচোন। প্ৰসাদ লৈ প্ৰায় 3টামান বজাত আমি ঘৰমুৱা হ'লোঁ। যিহেতু দিনটো মন্দিৰতে আছিলোঁ, অলপ ভোকো লাগিছিল। কিবা এটা খাই যাওঁ বুলি আমি হোটেল এখনত সোমাইছোঁ। চাওকচোন কি খাওঁ আমি। আজিৰ দিনটো ইমানেই আছিল। পুনৰ এটা নতুন ব্লগত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই। সকলোৱে মৰম দিব মোক। মোৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু কাষতে থকা বেল আইকনটো টিপি দিবলৈ নাপাহৰিব। থেংক ইউ। জীৱন অকালৰ আঘাতে ঘূণীয়া কৰিলে কৃপা কৰা প্ৰভু।